আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম নজনা বীৰৰ মূৰ। কবি বিনন্দ চন্দ্ৰ বৰুৱা। লুইতৰ পাৰৰ চিলা পৰ্বতৰ দাঁতিত এখনি গাঁও, ভেলেঙিৰ দৰে চকুজুৰি ৰৈ যেনিয়ে এবাৰ চাওঁ। সেই গাঁৱতে ৮০ বছৰীয়া মৰাণ বুঢ়াৰ ঘৰ, সংসাৰত আছে নাতি এটি মাথো, সিয়েই আপোন বৰ। বুঢ়াৰ মৰম বেথাৰে কলিয়াৰ ৬৮ বছৰ হ'ল, শৰাইঘাটলৈ গধূলি এদিন অকলে ওলাই গ'ল। মাটিত এফাল পোত খাই থকা আছে লাও খোলা পৰি, দেখি কলিয়াই খানি নিলে তাক অতিকে আদৰ কৰি। ককাকক সুধিলে আতিগুৰি তাৰ কলিয়া অজান ল'ৰা, ক'লে আপদেৱে হুমুনিয়া কাঢ়ি কথাটি আগৰে পৰা। এদিন মোগলে সাগৰৰ দৰে অলেখ সেনানি লৈ ৰামসিং ৰজাৰ লগত আহিলে দেশ দল দুপকৈ। অতি আদৰৰ সোণৰ অসম কৰোঁ বুলি চাৰখাৰ, আহিল মোগল ভাৰত বিজয়ী দেশ জুৰি হাহাকাৰ। শৰাইঘাটেৰ ৰজাৰ বিষয়া লাচিত ফুকন বীৰ, জনম ভূমিক ৰাখিবৰ মনে কৰিলে উপায় থিৰ। দেশৰ কাৰণে প্ৰাণ দিবলৈ আহিল কতনো বীৰ, পৰি গ'ল হাই শৰাইঘাটতে অলেখ জনৰ শিৰ। লাচিত বীৰৰ সহিব নোৱাৰি অতুল বিক্ৰম বল, মোগল সেনানী জয় আশা এৰি দেশলৈ উলটি গ'ল। সেই যুঁজতেই তৰু পিতাৰে এৰিলে নিজৰ প্ৰাণ, দেশৰ কাৰণে হাঁহি হাঁহি পোৱে জীৱন কৰিলে দান। আজিও দেখোন মনত পৰিলে ফুলি উঠে বুকু মোৰ, জনম ভূমিৰ কাৰণে মৰিল ভাগ্যৱান পিতা তোৰ। আলৈ আথানি নকৰিবি ইটো কোনোবা বীৰৰ মূৰ, অতি আদৰৰ বস্তু হেৰহিটো গৌৰৱেৰে ভৰপূৰ। কলিয়াই দিলে মৰাণ বুঢ়াক নজনা বীৰৰ মূৰ, চন্দন কাঠৰ চিতাত জ্বলাই বুকু যে পেলালে জোৰ।